हेलो एवरीवन गुड मॉर्निंग वेलकम बैक टू माय यूट्यूब चैनल और रातिपुवा शुई उठी धुनियाके गा हाथ धुई पूजा अर्चना करिलो मैं अकमान पूजा स्थानটো आपनालोকক देखाम एफाले चाब पारे मोर पूजा करा हो गल और एको खुआ नाई बर्तमान मैं तो एतिया पटापट किबा एटा खाई लम बहुत टाइमो हो गइसे काम करोते करोते আজি मोर डिउटी अफ आछे আজি होइसे मंडे सोमवारे मोर डिउटी अफ थाके और हेतु कारण गोटेखिनि काम आजिए करिबलगिया হয় तो जेहेतु कापोर कानी गोटेखिनि धुबलगिया आसिले हाजबेंडर मोर गोटेखिनि काम करी सफा करी लास्टत मोर थाके गा हाथ धुई पूजा करा तो गोटेखिनि काम आजरी हल तो भाबिसु एतिया মই किबा এটা বনাই খাই লম। এইটো খেজুৰ খাই ভাল লাগিছে আৰু এটা মই পেকেট অৰ্ডাৰ কৰিছিলোঁ এইটো 115 টকা লৈছিলে ইমান টেষ্টি নাছিলে কিন্তু এইটো হৈছে 150 টকা লৈছে বাৰু এইটো কিন্তু এইটো টেষ্টটো অলপ ভাল লাগিছে আৰু এই বহিবৰ কাৰণে এটা টুল আছিলে ক'ত থৈছে আন্টি এইটো পালো আন্টিহঁতে পুৰা ৰাতিপুৱা সময়ত এনেকুৱা আহে रातिपुवा সময়ত আহে ওপৰত ৰদ হেকিবৰ কাৰণে তো সেইকাৰণে টুল চুল ইয়াতে থৈ দিছে মই আজি অকমান বহি লম আৰু ৰদ হেকি বহুত বেছিয়ে ৰদ বেছি দেৰি বহিব নোৱাৰিম আৰু এফালে ৰাতিপুৱা কাপোৰ ধুই মেলিছো শুকায়ে গল পুৰা ইমান ৰদ দিছে এনেকুৱা টাইমত ওপৰত যেতিয়া মই বহো আহি পিনে ঘৰত মনত পৰে বহুত মোৰ মাহত কি কৰি আছে কি নাই হেবোৰ মনত পৰে বা ঘৰত থাকিলে মই কি কৰিলো হেতেন এতিয়া হেবোৰ মনত পৰে আৰু হঠাৎ মন যায় এতিয়াই গুছি যাও ঘৰ যেন লাগে গাইস হেফালে চাব পাৰে সাৰপ্ৰাইজ মই গম পাই নাছিলো যে ইমান হুনকালে আহি যাব হুনকালে বুলি গম পাইছিলো অকমান কিন্তু হলো 3টা 4টা বুলি ভাবিছিলো মোক ফোনো নকৰিলা যে এটা সাৰপ্ৰাইজ নেকি মানে আহা কনফাৰ্ম নাছিল তাৰ পাছত কনফাৰ্ম হৈ গল मैं पटके देखी पालो ভাল লাগি গল মই ভাত খাবলেও দিয়েছিল এতিয়া খালা মই টিফিন দিছিল ঠিক আছে এতিয়া খাবা হা লগতে খাম ভালে মই খিচুড়ি বনাইছো यस গুড যাবি নেকি গুড প্ৰগ্ৰাম চাব হাজবেণ্ড আহিছে এতিয়া মই খানা চানা খোৱাৰ পাছত ভাবি মাৰো কি হ'ব আমাৰ যে কনফাৰ্ম নেকি কনফাৰ্ম মানে বাদাম কেইটামান তিয়াই থৈ দিম হাজবেণ্ডে বোলে খাব আৰু এটামান ময়ো খাই লম আৰু এইফালে মোৰ খিচুড়ি ভালকে বনাব নাজানো আজি অলপমান গোটা গোটাই থাকি গল আৰু এইফালে বিলাহী চাটনি বনাইছো আৰু হাজবেণ্ড আহিলে যেহেতু তাৰ কাৰণে ভাত উলিয়াই দিছো অকমান খিচুড়ি দিছো তাক খাবৰ কাৰণে টিফিন ঘূৰাই লৈ আহিলে হয় নাই টিফিন হ্যাঁ আমি খাও এতিয়া আমি ঝুমুৰ চাবলৈ গৈছো যাবলৈ কাৰণে আমি ৰেডি হৈ গলো তো তাত গৈ আপোনালোকক গোটেইখিনি দেখাম কেনেকুৱা কি হৈছে নহৈছে এফালে চাব পাৰে মই ৰেডি হৈ গলো ঠাণ্ডা লাগিব বুলি মই পুৰা সোৱেটাৰ পিন্ধিয়ে লৈছো এইফালে হাজবেণ্ডো ৰেডি হৈ গল সদায় তাত দেৰি হয় আজিও দেৰিয়ে কৰিছে হয় নাই ৰেডি আৰু এটা টুপি লগাবলৈ এই টুপিটো আছে খুলিব লাগিব এতিয়া আমি ওলাই যাওঁ ঝুমুৰ চাবলৈ তাত গৈ দেখাম আৰু আপোনালোকক ফাইনালি গাইজ আহি পালো বহুত ভিৰ হৈ আছে বাকি এতিয়ালৈকেতো ভালকে বহিব পৰা নাই চাবৰ কাৰণে আৰু কি কয় কি পাছ নেকি একো নালাগে একো পাছ সৰি ইয়াত কাম নাই পাব্লিকে পুৰা একদম ফালি মেলি আহি গৈছে পাছ চাবলৈ কাৰো সময় নাই পুলিচৰ সময় নাই আৰু আমাৰ দুটাৰো পাছ আছে একো নাই বিনা পাছত পাছ হৈ গ'লো আমি আৰু ওপৰত ভালকে সিটো পাই গ'লো আমি হয় নাই চেঞ্জ হৈ গ'ল সিট এতিয়া পুৰা পাৰফেক্ট জেগা পাইছোঁ
माननीय प्रधानमंत्री महोदय, आपके स्वागत हेतु आज स्टेडियम में चाय जनगोष्ठी के 8,000 से अधिक कलाकार आपके समक्ष नृत्य प्रस्तुत करने तथा आपका आशीर्वाद प्राप्त करने के लिए उत्सुकता से सज हैं। हम आपसे अनुरोध करते हैं कि आप कलाकारों का परिदर्शन कर उन्हें अपना स्नेहाशीष प्रदान करें। আপনাদের বিশ্বাস 200 বছরের হাজারি ইতিহাসের অপরূপ সৌন্দর্য আজ ভারতের যশস্বী প্রধানমন্ত্রী আপনাদের মাঝে আবেগ করি এটা কোনো যতবাদ নয় লাগে। বিভিন্ন জাতি জনগোষ্ঠীর বৌদ্ধিক অর্থনৈতিক সামাজিক সাংস্কৃতিক দিশাকে আগ बढ़ाए लेके के सपन देखे এই সপনের এক নান্দনিক ঝলক লাগে এই যুবর বিনন্দিনী उन्हें अपना सांस्कृतिक दिशा के आग बढ़ाए लेके के सपन देखे ভিডিও যেনেকা চাবলৈ ৰিয়েলতো এনেকুৱা ধন্যবাদ জানাচ্ছি আপন লোক ভালে থাকিব আপনাও লোক পাম बहुत बहुत धन्यवाद। भारत माता की आपके उत्साहवर्धक एवं सारगर्भित आशीर्वचन के
বনোৱা নাই ঘৰত ভাবিছোঁ আমি কিবা খায়ে যাম হয় নাই এইফালে কিবা খাই ল'ম ন মানে এতিয়া গৈ বনাবলৈ সময় নাই আৰু মোৰ ইমানেই মূৰ বিষাইছে ইমান মানুহৰ ভিৰ ইমান ঠাণ্ডা শুনি মানে মোৰ বিষ উঠি গ'ল তেতিয়া গৈ কিবা খাম তাৰপিছত ফাৰ্মাচীৰ পৰা দৰৱ ল'ম তাৰপাছত আৰু খাই পিনে মই শান্তি ল'ম চাগে সোমবাৰ আজি ভেজ খানা হয় নাই খাই বৈ আৰু দৰৱে খাম মই বহুত বেছি মূৰ বিষাইছে